हेलो फ्रेंड्स मैं चौधरी आपनालोकर मरमर चैनल स्वागतम जानाइछो। आजिर এই ভিডিওটোত আলোচনা কৰিম যে 31 আগষ্টত যেটো খসৰা প্ৰকাশ হ'ল বা কৰিলে সেই খসৰাত যিসকলৰ নাম প্ৰথমতে আহিছিলে সেই ব্যক্তিসকলৰ নাম তাতে চাব পৰা নাই। তো এতিয়া আপুনি কেনেকৈ চাব তাৰ বিষয়ে ভিডিওটোত আলোচনা কৰিম। এই ভিডিওটো আপুনি স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। যিসকলৰ নাম 2018 কমপ্লিট ড্ৰাফটত প্ৰকাশ পাইছিলে তো সেই ব্যক্তিসকলৰ নামো আপুনি 31 আগষ্টত যেটো খসৰা প্ৰকাশ কৰিলে সেই খসৰাত আপুনি চাবলৈ পৰা নাই বা শো হোৱা নাই। তো সেই ব্যক্তিসকলৰ নাম প্লাস যিসকলৰ নাম 31 আগষ্টত প্ৰকাশ পাইছে তো সেই ব্যক্তিসকলো একেলগে বা সেই সদস্যসকলৰ নামো একেলগে আপুনি 7 তাৰিখে এখন খসৰা প্ৰকাশ কৰিব বা লিষ্ট প্ৰকাশ কৰিব। সেই লিষ্টত আপুনি আপোনাৰ সেই সদস্যসকলৰ নাম 18ত প্ৰকাশ হোৱা আৰু নতুনকৈ 31 আগষ্টত প্ৰকাশ হোৱা সেই ব্যক্তিসকলৰ বা সদস্যসকলৰ নাম আপুনি একেলগে সেই একেখন ৱেবছাইটত গৈ আপুনি 7 তাৰিখে চাবলৈ পাৰিব। বা যদি আপুনি সেই লিংকটো পোৱা নাই এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত পাই যাব, তাৰ পৰা আপুনি সেই পেজলৈ ডাইৰেক্ট গৈ আপোনাৰ ARN কেপচা আপলোড কৰি বা কেপচা বহুৱাই আপুনি সাৰ্চ কৰি আপোনাৰ সেই সদস্যসকলৰ নাম লিষ্টত চাবলৈ পাৰিব। ভিডিওটো আপোনাৰ নিশ্চয় ভাল লাগিছে, যদি ভাল লাগিছে নিশ্চয় এখন লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি জনাই দিব। আৰু এটা অনুৰোধ, যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই বা আপুনি এই চেনেলত নতুন আহিছে চেনেলৰ কাষতে ওলাই ৰঙা সাবস্ক্ৰাইব বাটনটো আপুনি টাচ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওলাই বেল আইকনটো আপুনি টাচ কৰি অন কৰি ৰাখিব, যাতে মই আপোনালোকৰ এনেকুৱা হেল্পফুল ভিডিও যেতিয়া আপলোড দিম আপুনি লগে লগে নোটিফিকেশন পাই থাকিব। বন্ধুসকল সাবস্ক্ৰাইব কৰোঁতে আপোনাৰ কোনো ধৰণৰ খৰচ নহয়, জাস্ট অলপ টাইমহে লষ্ট। আপোনালোকৰ সেই লষ্ট সময়খিনি আমাক বহুতো প্ৰেৰণা যোগায়। তো ধন্যবাদ। জয় অসম, জয় অসম। সি ইউ এগেইন।